তই মোক কিয় মাৰিছ? শুনি আছিতো এই বটল হ'লে তোৰ মা আরে মোর বতল কই কে মারবি এ তোৰ বটল হ'লে মই দেখছি নাজানো নেকি? মোর বতল নামলি কি রে এই নকল দূৰত আছে কি সিফল খাইছে নাই জিয়াক লগতে এই জিয়াক মানে কি হে ও জিয়াক মানে কি নাজানে যাৰ লাগে কচোন কি জিয়াক মানে গাৰ্লফ্ৰেণ্ড আজি ছাত্ৰগেলা আহিছে না আজি চাং ৰ উপস্থিত উপস্থিত দেব স্যার আপনি ইমান কে দেরি করে দেনে মানে আমার কি ঘর কাম কর নাই নাই মারি সু আইতে যার ভাই তোর মই এবাৰ না মই আহি আছো ও সাব বটল রেডি আছে সপ্তাহ দে যাবা লাগে তোৰ ৰুৱেনি লাগছি তোৰটা লাগছি যা মোৰো যে ৰুৱেনি লাগছি সেইকাৰণে মই দেৰি হ'ল দেউতা দৈ নিছে দেউতা ৰুৱেনি সারে বা কি ইমান দেরি করছি হাতে সারে কিটা সারো বাবা ওই সারো লেখা করে দে ইমান ইনকে হবো অলপমান তো আরে শুনি যাবিচোন ও দেসা শুনি থাকিম না স্যার না কিবা কবা লাগিব ক'বা লাগিব ইয়েছ ন কবি ইয়েস নো কবা লাগিব ইয়েছ ন ক'বা লাগিব ইয়েস মানে কি স্যার ইয়েছ মানে আছো যা নো মানে নাই চা অসমীয়াত কম না স্যার ইংলিশত কম ইংলিছত ক'বা নালাগে দেচোন অসমীয়াতে কবি ৰোল নাম্বাৰ 1 আসু স্যার তোক থাকা বুলি গম পাইছো ৰাসা থাকা বুলি গম পাইছো দে ব ৰোল নাম্বাৰ 2 ও স্যার আজি বাবা আনবা গেছি কোনি বাবা আনবা গেছি ও দুই এটো বা তই এতিয়া খাম গাই গেছা স্যার আপনি দিলে কিবা অলপ ছাতা মতা দেখা হইছে অলপ ছাতা মতা নে গাজিয়া জিয়া কি জিয়া কথা কথা ক্লাছ কৰিবা আহিছা তই জিয়া মানে স্যার 10 মিনিট ক্লাছ কৰিবা আহিছা তই গম পালা না কি জিয়া কথা কৈছা তই নহয় স্যার রে অলপ ছাতা মতা দেখা হইল ছাতা মতা সবাই আগে ক্লাছত মনোযোগ দি হ'ব দক স্যার দিন দক মনোযোগ দিন দক মনোযোগ দি ক্লাছত ভাবে হ'ব দক দিন দক তোৰে প্ৰশ্ন সুধো মই ৰোল নম্বৰ 4 আসু স্যার দে ব ৰোল নম্বৰ 5 এস স্যার ইয়েছ স্যার নহয় আছো স্যার বুলি কও আন ইংলিশ মিডিয়াম নহয় গম পালা না আগতে আপনি কি ইংলিশ বুঝি না পাই নাকি আখান ইংলিশ মিডিয়াম নহয় আসামিজ মিডিয়াম গম পালা তহঁতে সেইকাৰণে ইংলিছত কবি মই ভালকে ইংলিশ বুজি নাপাওঁ মানে গম পাইছা না কি কৈছা তহঁতে না ন কি কৈছা নহয় মই ইংলিশ বুজি নাপাওঁ ৰোল নম্বৰ 5 ও স্যার কি হয় হে খুব গেছলু মই বলবম পালি আছো ন মই গম পাইছা তই তে খাইলে লাগানা বলবো তোরা হবে তিনহাজ খান 3 দিনৰ মুৰে মুৰে ৰাতি খান দিনত নাখাও ভাত বলবম হেনকে পালিছো বাবা লাগে বাবা অনলি বাবা ভালো আছে হেডফোন ডাল কে লৈছা স্যার কি কম কালি মই জিয়াকৰ লগত কথা পাতি নাগাতে জিয়া কে মৰে বাপে কেৱল জিয়া কে মৰা কেৱল জিয়া কে মৰা দে কাম খামকে মানে মই ভালকে শুনা নাপাম সেইকাৰণে ঘণ্টা লৈ আছো দক সেইকাৰণে লৈছা নেকি তই ৰ মোৰ ফোনটো হৈছে ৰ হেল্ল' ডাৰ্লিং কোৱা মই ক্লাছত আছো মই ক্লাছত আছো মই এতিয়া যাব নোৱাৰিম না মই ক্লাছত আছো না মনে মনে থাকে স্যার মই কোনা না যে তোমাক কোনাই তুমি বুজাৰিছ নেকি
তোমাক বনাই দে 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 মই সময় লাগি যাম দেচোন দে হ'ব দে বাই ধুনু জীয়াবৰ কথা কৈছে ছাৰে জীয়াবৰ কথা কৈ আছে। আপুনি যে জীয়াবৰ কথা কৈছিল জীয়াব মানে কি আমি চবে কৈছো জীয়াবৰ কথা আপোনাক কোনে ফোন কৰিছে কওকচোন মই ক'বা গ'লে মই জিৰাফে জীয়াব আমি ফোন কৰিলি জীয়াব আপোনালোকে ফোন কৰিলে গাৰ্লফ্ৰেণ্ড আমি কৰিব পাৰোঁ এতিয়া আমি আপোনালোকে ষ্টেণ্ডাৰ্ড প্ৰেমিক না চেণ্টাৰ বুলি আমি আমাৰ গাৰ্লফ্ৰেণ্ডৰ কৈছে কিন্তু দেচোন তহঁতে এতিয়া জীয়াপ চিয়াপৰ কথা ভাববি তোৰ লোক যে কালি যে ঘৰত যি অলৰেডি কৰি পাইছিলোঁ পইচা না ধৰিলে অ ছাৰ অলৰেডি কৰা নাই হোমৱৰ্কহে কৰিছোঁ মই পইচা দিবি কি পইচা দেচোন প্ৰশ্ন এটা ঘৰতে কোৱা বুজি ভাল অ ছাৰ মই বাকী চব পাৰিলোঁ কিন্তু এটা বস্তু পৰা নাই কি পাৰা নাই সবচে স্পীডত যোৱা বস্তুটো কি হে সেইটো ভাবে কিয় জানা নাই কোটি জামানা আছে ভাই বন্ধু তোলে নহয় ছাৰ মানে কি আমি ইনকে নাজনো মানে আমাৰ নলেজটো নাই আউট নলেজটো নাই নলেজ নাই ধৰতো আমি এই কিতাপৰ কথা অলপ চলপ জানো কিন্তু আউট নলেজটো আপুনি আউট নলেজৰ কথাই কৈছে আমাক সেইকাৰণে মানে ইমান ফাষ্ট নহয় ঐ তুমি তাক ইণ্টাৰনেট সেইটো ছাৰ ঠিকে আছে লিখি লওঁচোন লিখি লওঁ লিখিলো ইণ্টাৰনেট দিলা লিখি লওক ছাৰ কলমটো ইন্দা মাৰি গ'লো মই ছাৰ আপোনাৰ কলমটো দিব নেকি আমাক ইণ্টাৰনেট জানা না বাদন তই ইণ্টাৰনেট জানা কিয় নাজানো জানা হ'লে চলি ইণ্টাৰনেট হৈছে নে অঁ ছাৰ বহিলোঁ দিয়ক ছাৰ মই গোটাই প্ৰশ্ন জানো আজি নুসুধ ছাৰ মোৰ এটা প্ৰশ্ন আছিল ছাৰ ভৱিষ্যতে শিক্ষামন্ত্ৰী কোনি হ'বনো কিবা অলপ শুনছো মই হাপা হ'ব বোলে হাপা হাপা হ'ব বোলে হাপা হ'ব নেকি ভালে হ'ব তাতে না একদম ভোকটো লাগবি নে কিন্তু দিম ছাৰ নিশ্চয় দিম তাক ভোকে নাদিম আমি তাক দিব লাগিব দে মই বহু না কি ছাৰ ছাৰ আছিল ৰ'ব এটা প্ৰশ্ন ছাৰ পানীত থকা বিধ প্ৰাণীৰ নাম কওকচোন আপুনি মোক পানীত থকা প্ৰাণীটো ভাবিবালে কৰ কি হ'ব দিয়কচোন ভাবি পেলাই মোক উত্তৰটো দিয়ক মই পাৰা নাই ছাৰে হাতবা লগা খেলা কি কৰি আছা তোমাকে মই ভাবিবালে ভাবে মই মাথাটো মাৰিবালে মাথাটো মাৰো কি ছিল প্ৰশ্নটো ছাৰ পানীত থকা বিধ প্ৰাণীৰ নাম পানীত থকা প্ৰাণী পানী জাহাজ নেকি মাথা হয় নেকি ছাৰ পানী জাহাজ নেকি দেচোন তথ্য হ'ব পাৰে তথ্য ছাৰ আৰু এটা আছে ছাৰ আকাশত উৰা এবিধ জন্তুৰ নাম এৰোপ্লেন এৰোপ্লেন নেকি ছাৰ লিখি লোৱা নাই এৰোপ্লেন নহয় ছাৰ আপুনি ক'ত ভুল কৰিছে ছাৰে নাজনে আজি ভুল নকৰিব না হেল্ল' তোমাক কৈছো না তুমি অলপ পিছত ফোন কৰিবা মোক ইমান কাম কৰি আছে গম পোৱা না তুমি অলপ পিছত কৰিবা লাগিব ছাৰ আপুনি এটা কথা কওঁ আপোনাক দেখৰ কথা কি কথা আপুনি এৰোপ্লেনটো হেৰোপ্লেন কৈছে আপুনি নকল কৰি মাছ কৰিছিল মোক নকল কৰা বুলি কৈছা অঁ ছাৰ কেনেকৈ গম পালে মই নকল কৰা আপুনি এৰোপ্লেন মানে হেৰোপ্লেন কৈছে হ'ব পাৰে। হেডমাষ্টাৰ এটা হ'বা পাৰে তোমাক ক'বা পাৰো হেৰোপ্লেন বুলি তেতিয়াহ'লে আপুনি নকল কৰি মাছ কৰিছে মোক নকল কৰিলা হাপাত ছাৰ মাৰিবা নহয় নালাগে মাৰিম দে কবাজি হাত পাত নালাগে নেকি ছাৰ মাৰিম দে হাত পাত ছাৰ নালাগে নেকি মাৰিবা হৈ লাগছি নহয় তন্ধব দি আছো ইচ্ছা ছাৰ নালাগে নেকি নালাগে মাৰিবা না মাৰিমে মই সদায় মাৰে দিওঁ সদায় মাৰিলে অঁ মোক ধুমা পাই কিনে চবকে মাৰে ধুমা পাই কিনে মাৰে ধুমা পাই ৰং মাৰিম এহঁতক মাৰিব নালাগে আমি আপুনি। মাৰিম দম মাৰিম হাত পাত ছাৰ নালাগে নেকি নালাগে মই নালাগে বাকী খাওঁ ছাৰ নালাগে নালাগে বাকী নালাগে ছাৰ নামেৰ ভয়ে ভয় লাগে ছাৰ এনেকুৱা ছাৰ ফাইলা মাত তাক পিছুৱাই দিবা মোক মাৰিবা চাবি চাবি ভালকে চাবি দিয়ক
ভালকে চাবি ডক্টৰ কিবা সুধক নেকি চাইতে দেখি নেকি ভৰি দিও ঠিক আছে মোৰ উদা নহয় তোৰ গাৰ্জেনৰ লগত ক'ব লাগিব ভাল গান দে ভালকে জনাই মনে মনে থাক তবে মনে মনে অলপ ইয়াত কি কৈছো এই তোৰ গাৰ্জেনৰ লগত ক'ব লাগিব বুজছা না সুধক স্যাৰ আৰু আপোনাক চাইলাম বুলি কৈছো চাবি দে তই চাবি দে স্যার মুক্ত নামে মই সব জানো দে তো তই জানা দে এ বদ্দা কাঢ়ে মাৰিম বৰ্তকা বেছি ডাঙৰ দিও বেছি বদ্দা কাঢ়ে মাৰিম আৰু তোৰ দৰে ইকে নাকি লাভ নাই তোৰ দৰে পাম ভালকে থাক জাগাত থাক তোক নুদে দে দে ব তই ব স্যার বহু তই ব আৰু তই এইটো কি হে ক্লাস স্যার ক্লাছ নেকি ক্লাস তো কেন চা একটু স্যার মানে হেৰি হ'ল না পিয়া লগা কাৰণে পিয়া লাগিব না সেইকাৰণে আনছো এইটো ক্লাছ আনছো মই ক্লাছ হৈছে আনছো স্যার আর এটা ফজি স্যার কিয়া কৈছা তই ও স্যার কোনা না দে ব আকৌ কি দিও এইটো ক্লাছ জান নাপালো নে নহয় স্যার পইচা খান নুকিয়া বেলেগ মাৰা আছে ও ডিজিটেল ইণ্ডিয়া স্যার এইটো ক্লাছে আজি যুগত আজিকালি সেই অলমেল ক্লাছটো নেবেছে স্যার আজিকালি বজাৰত এই ক্লাছে দে মই না বজাৰত যা কৈছিলো ওতে কৈছি ও এইটো ক্লাছ দেখিছি ওতে এইটো ক্লাছ হ'ব না দিন কে কৈছি ওতে কৈছি হ'ব দে মই কে লৈছো সেইকাৰণে আনছো স্যার অলপ ভাল ক্লাছ আইনা বুলি কয় ক্লাছ মানে এইটো স্যার দামী ক্লাছ বুলি কৈছি এটা স্যার মিল্টনৰ মিল্টন মিল্টনৰ পাকছা মিল্টন বুলি কৈছি দে মই পাইছো না কিবা মিল্টন না অৰিজিনেল প্লাষ্টিক মিল্টন মিল্টন না মিল্টন দে খাবিটা পানী চানি আনিবি সদায় হ'ব দে আপুনি খাব নেকি মই যেন নাখাম কিন্তু মোৰ নেক্সট ক্লাছত কিনা লাগিব পাৰি অলপ আনিবি হয় নেকি মই কোৱাটাৰ এটা আনিবি কেইলিটাৰি বটল ন এইটো ক্লাছ কেইলিটাৰি না 200 ml 200 ml নেকি 200 ml মানে কিবা এমএল মানে কিবা এইটো লেখাই আছে আমি নাজনো না ইমান ছাৰে জানে নেকি ml মানে কি এমএল মানে ধৰণী এমএল নেকি ও স্যার আমার তো ধরনি নামের একটা মানুষ আছে না এমএল উনি হতে হয় নেকি ও স্যার ওরে গেছি স্যার হাই গাইস ওয়েলকাম টু ষ্টাৰ ইউনিক আমাৰ এই চেনেলটো নতুনকৈ খুলিছোঁ সকলোৱে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিব আৰু তোমাৰ যি ঘণ্টা বজানটো আছে এইটো দবাই দিব আৰু লাইক কৰবা দা লাইক কৰিব নাপাহৰিব আমাৰ হেডছাৰ আছে হেডছাৰ